Hello বন্ধুসকল, welcome to my YouTube channel. তো আজি মই আপোনালোকক দেখুৱাম মাগুৰমাৰী চাহ বাগিচা আৰু আপোনালোকে জানে আমাৰ অসমখন আমাৰ অসমৰ চাহৰ কাৰণে কিমান মানে বিশ্বত বিখ্যাত মানে আমাৰ পৃথিৱীতে বিখ্যাত। তো বন্ধুসকল চাই থাকক মোৰ এই ভিডিঅ'। আহোঁতে বম্বলে মানে শিৱ ভক্ত মানে আমাৰ শিৱ বাবাৰ ভক্তক তাক লগ পালো। বম্বলে মানে লগ পালো আৰু তাৰপিছত আমি গৈ আছো বৰ্তমান বেছি দূৰ মানে 2 কিলোমিটাৰ হ'ব চাহ বাগিচাটো। আৰু এইটো মানে হাই স্কুল ফিল্ড হয়। হাই স্কুল ফিল্ড পালো বন্ধুসকল। ইফালে পথাৰ আছে, পথাৰৰ মাজত বিল্ডিং বনাইছে, ধনী মানুহ হয় আৰু তো আমি দুখীয়া মানুহ। আৰু বন্ধুসকল তো চাই থাকক ভিডিঅ'টো। আৰু বন্ধুসকল এইটো মোৰ এপ্ৰিলা উঠি গৈ আছো মই। এপ্ৰিলা মানে নতুন 160 এপ্ৰিলা লৈছো মই। এপ্ৰিলা দি গৈ আছো ব্লগছ বনাবলৈ মাগুৰমাৰী চাহ বাগিচাত। কিন্তু বন্ধুসকল ছাপৰ্ট কৰিব দেই। ফাইনেলি মানে আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ কাষত আমি আহি পালো। তো আপোনালোকে চাই থাকক। এইটো UN একাডেমি, এইটো পইচাটো আছে এইফালে লেফ্ট চাইড, ৰাইট চাইডত UN একাডেমি যায় আৰু আমাৰ লেফ্ট চাইডত আছে ইঞ্জিনিয়াৰিং কলেজ। আকৌ মই ভালকে দেখুৱাই দিছো ইঞ্জিনিয়াৰিং কলেজটো। আপোনালোকে ভালকে চাওক কিমান ডাঙৰ মানে এলেকা। মানে ড্ৰোন নাই, ড্ৰোন শ্বট ল'ব নোৱাৰিম মানে কিমান ডাঙৰ এলেকা হয় মানে চাই থাকক। মানে ইফালে বিল্ডিং বনাই আছে আৰু বা ইমান ধুনীয়া ন। বাহ বাহ বাহ। তো বন্ধুসকল এইটো ইঞ্জিনিয়াৰিং কলেজত সোমাই যোৱা গেটটো আমি পাই গ'লো। তো আমি ইফালে নেযাওঁ, আমি পিছত ইফালে যাম। পিছত বেলেগ নেক্সট ভিডিঅ'ত এতিয়া ইয়াত ইফালে সোমাই যাব বনাম। তো আপোনালোক চাব দেই। এতিয়া আপোনালোকক বিশাল ডাঙৰ চাহ বাগিচাটো দেখুৱাম 1 ছেকেণ্ডৰ ভিতৰতে, ঠিক আছে? 1 2 3 বন্ধুসকল চাওক, এইটো হয় আমাৰ কোকৰাঝাৰৰ চাহ বাগিচা। মানে আপোনালোকে খালি কোকৰাঝাৰ বুলি ক'লে নহ'ব, অসম মানে আমাৰ অসমখন চাহৰ কাৰণে বিখ্যাত হয় বাহিৰত। এইটো আপোনালোক দেখুৱাই দিলো। Oh my God, most beautiful. তো বন্ধুসকল আমাৰ ফালে আছে, বাই ফালে আছে, মানে কিমান আছে আৰু চাওক। চাহ বাগিচা আৰু এইবিলাক চব আমাৰ অসমৰ গৌৰৱ আৰু এইবিলাক চব মানে খালি আমাৰ চাহ বাগিচাটো খালি আমাৰ মানে অসমৰ মানে আমাৰ আপোনালোকে নিশ্চয় নাজানে আমাৰ অসমৰ চাহ বাগিচাটো আমাৰ ভাৰতৰ ভিতৰত মানে 2 নম্বৰত আছে। মানে 2 নম্বৰ স্থানটো দখল কৰি লৈছে আমাৰ অসমৰ চাহ বাগিচা মানে চাহটোৱে। আৰু মানে এইটো মানে ৱৰ্ল্ডত চিনি পায় আৰু আমাৰ মানে পৃথিৱীৰ মানে বহুত ডাঙৰ দেশত মানে আমাৰ অসমৰ চাহটো খাই ভাল পায় বাহিৰৰ মানুহবিলাক। মানে ইয়াত লিখা আছে বাগিচাৰ ভিতৰত সুৰাপাত লিখিত। মানে ইয়াৰ ভিতৰত মানে আপোনালোকে কোনো ধৰণৰ মানে কিবা খাব নোৱাৰিব নিচা জাতীয় বস্তু। আৰু সুৰাপাত মানেতো আপোনালোকে গমেই পায়। এইটো আমাৰ কোকৰাঝাৰত চাহ বাগিচা বন্ধুসকল আপোনালোকক দেখুৱাই দিছো কিমান ধুনীয়া। হাৰিয়ালি মানে যিফালেকে চাব মানে চব মানে সেউজীয়া দেখা পাব আৰু কোনো ধৰণৰ মানে ভেজাল নাই আৰু ইমান ধুনীয়া বে। তো বন্ধুসকল মই এতিয়া আমাৰ মানে চাহ বাগিচাৰ ভিতৰত সোমাই যাম। মানে আপোনালোকক দেখুৱাম আমাৰ কোকৰাঝাৰৰ চাহ বাগিচা ভিতৰৰ ফালে মানে কেনেকুৱা। তো বন্ধুসকল আপোনালোকে দেখি আছে মোৰ পিছফালে আছে বাগিচা। মানে বাগিচাবিলাক চব সেউজীয়া আৰু চব ভাল লাগে আৰু মনবিলাক মানে ভাল লাগে আৰু এনেকা ঠাইত আহি। তো বন্ধুসকল মানে আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পায় মই নাজানো, কিন্তু আপোনালোকে যদি মোৰ ভিডিঅ'কেইটা চাই যদি মোক ছাপৰ্ট কৰি যায় তেতিয়া মানে মোক ভাল লাগিব আৰু। তো এইটোৱে আপোনালোকৰ আগত মই অনুৰোধ কৰোঁ যাতে মোক আপোনালোকে ছাপৰ্ট কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক শ্বেয়াৰ কমেণ্ট কৰে মোক। এইটোৱে আপোনালোকৰ আগত মই অনুৰোধ কৰিছোঁ মানে মনৰ পৰা একদম দিল से मतलब অনুৰোধ কিয়া आप लोगों को যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, কমেণ্ট লাইক শ্বেয়াৰ কৰে। তো বন্ধুসকল এতিয়া আপোনালোকক মই দেখুৱাইছোঁ মোৰ কেমেৰাটো ৰিয়েল কেমেৰা দি দেখাম এতিয়া আমি। তো বন্ধুসকল এতিয়া আপোনালোকক মই আমাৰ চাহ বাগিচাটো মানে ভালকে দেখাই আছো, একদম বঢ়িয়াকে দেখাম। আপোনালোকে বঢ়িয়াকে চাব দেই, ভালকে নজৰ দি চাব।
হেল্ল' বন্ধুসকল এতিয়া মই ঘৰলৈ উভতি গৈ আছো তো আপোনালোকে মোৰ ভিডিঅ' চালে কেনেকৈ পালে যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ থেংক ইউ ফৰ ৱাচিং